নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা আলু অথবা আপেল আদিত বিভিন্ন যদি ফল যদি কাটিছে, তেন্তে দেখিছে চাগে যে এই ফলসমূহ কটাৰ পাছত এই ফলসমূহৰ ৰং লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰে। অৰ্থাৎ এই ফলসমূহ যদি আপুনি ভালকৈ মন কৰে, তেন্তে এই ফলসমূহৰ যিটো ৰংটো বাদামী ৰঙৰ হ'বলৈ আৰম্ভ কৰে। এতিয়া কথা হ'ল এইদৰে যে আপেল অথবা এই ধৰণৰ এই আলুবোৰ কাটাৰ ফলত কিয় এইদৰে তাৰ ৰংটো সলনি হৈ যায়, এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত মই আপোনালোকক সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, আপেলেই হওক বা আলুৱেই হওক বা অন্যান্য ফল মূলেই হওক, যেতিয়া আমি কাটো তাক তেতিয়া দেখা যায় যে কিছুমান পাছত তাৰ ৰংটো সলনি হৈ যায়। আচলতে এই ধৰণৰ কিছুমান ফল এইদৰে ৰং সলনি হোৱাৰ কাৰণটো কিছুমানে ভাবে যে ইয়াত থকা আইৰণৰ বাবে এইদৰে ৰং সলনি হয় বুলি বহুতে ভাবে, কিন্তু এয়া শুদ্ধ নহয়। আচলতে আপেলেই হওক বা অন্যান্য আলুৱেই হওক বা অন্যান্য ফল মূলেই হওক, সেইদৰে বৰণ সলনি হোৱাৰ কাৰণটো এটা ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰাহে হয়। আৰু এই ৰাসায়নিক যিখিনি ক্ৰিয়া হয়, এই ক্ৰিয়াটোক এনজাইমেটিক ব্ৰাউনিং ক্ৰিয়া বুলি কোৱা হয়। আচলতে এই ফলবোৰ যেতিয়া কাটা হয়, তেতিয়া তাৰ ভিতৰৰ যিখিনি ভাগ আছে, এই ভাগখিনি আচলতে কাটাৰ লগে লগে এয়াৰৰ কণ্টেক্টলৈ আহে বা বায়ুৰ সংস্পৰ্শলৈ আহে। আৰু যেতিয়া এই ভিতৰৰ ভাগটো বায়ুৰ সংস্পৰ্শলৈ আহে, তেতিয়া তাৰ ভিতৰত থকা যিখিনি ৰাসায়নিক পদাৰ্থ আছে, এই পদাৰ্থবোৰৰ মাজত কিছুমান ক্ৰিয়া বিক্ৰিয়া হয়, আৰু এই ক্ৰিয়া বিক্ৰিয়া হোৱাকে এনজাইমেটিক ব্ৰাউনিং ক্ৰিয়া বুলি কোৱা হয়। এতিয়া আলু আৰু আপেলৰ ৰংটো কিয় সলনি হয়, এয়া বিতংভাৱে জনোৱা হয়। আচলতে আপেলেই হওক বা আলুৱেই হওক, এই ফল মূলটোৰ ভিতৰত যিখিনি কোষ থাকে, এই কোষটোৰ ভিতৰত ফেনল আৰু ফেনলেছ এনজাইম থাকে। আৰু যেতিয়া এই দুটা এনজাইম বায়ুৰ সংস্পৰ্শলৈ আহে বা এয়াৰৰ কণ্টেক্টলৈ আহে, তেতিয়া তাত থকা যিখিনি ফেনলেছ এনজাইম আছে, এই ফেনলেছ এনজাইমটোৱে ফেলনক মেলানিনলৈ ৰূপান্তৰিত কৰে। আৰু এইদৰে এই ফেলনক মেলানিনলৈ ৰূপান্তৰিত কৰাৰ ফলতে এই আলু বা আপেলৰ এই ভিতৰৰ ৰংটো সলনি হ'বলৈ আৰম্ভ কৰে। আৰু এই গোটেই প্ৰক্ৰিয়াটো যি হয়, এই প্ৰক্ৰিয়াটোক মই অলপতে কৈ দিয়াৰ দৰে এনজাইমেটিক ব্ৰাউনিং প্ৰক্ৰিয়া বুলি কোৱা হয়। গতিকে এয়াই হৈছে আলু অথবা আপেল বা অন্যান্য ফল মূলক কাটাৰ লগে লগে তাৰ ৰংটো সলনি হোৱাৰ কাৰণটো হৈছে সেয়াই।